কি হ'ল মিনা? আইতা মোৰ হাতৰ পৰা গিলাচটো পৰি ভাঙি গ'ল। একো নহয় মিনা, তুমি নাকান্দিবাচোন। চানেকি ফ্ল'ৰৰ পৰা ভঙা আইনাখিনি চাফা কৰি দে, নহ'লে তাইৰ ভৰিত লাগিব। হ'ব বাইদেউ, মই এইমাত্ৰ চাফা কৰি দিম। চানেকি ভালদৰে চাফা কৰিবি দেই। মিনা, এইফালে আহাচোন। আইতা কোৱা। মাজনী, চানেকিয়ে আমাক আমাৰ ঘৰৰ কামবোৰ কৰাত সহায় কৰে আৰু চানেকি তোমাতকৈ ডাঙৰো হয়। গতিকে ডাঙৰক তই বুলি মাতিব নাপায় মাজনী, ডাঙৰক সদায় সন্মান কৰিব লাগে। আইতা মোৰ ভুল হৈছিলে। আজিৰ পৰা মই চানেকি বাক চানেকি বুলি নামাতো, বা বুলি মাতিম। ভাল ছোৱালী, এতিয়া তুমি যোৱা দেই, বাহিৰত খেলাগৈ। বোৱাৰী, আজি দেখিলা মিনাই কেনেকৈ চানেকিক তই বুলি ব্যৱহাৰ কৰিলে? এইটো কিহৰ বাবে হৈছে জানা? কাৰণ তুমিও চানেকিক তই বুলি ব্যৱহাৰ কৰা, আৰু আমি ডাঙৰবোৰে যি কৰোঁ সৰুবোৰেতো তাকেই শিকে। হয় মা, আপুনি ঠিকেই কৈছে। মই ভুল কৰিছিলোঁ। আজিৰ পৰা ময়ো চানেকিক ভাল ব্যৱহাৰ কৰিম। হ'ব বোৱাৰী, ব'লা এতিয়া আমি ভাত বনাওঁগে।